কলিতা কি হলে ইউটিউব চেনেল খুলনি নাই খুলিম প্ৰথমতে নাম তাতো দিবা লাগিল মিটিঙতহে কি হয় মিটিংখন মাতো ৰাইজক আজি দে মিটিংখন মাতা নহলে কি কৰি আছা কাবাক ফোন কৰো খবৰ দিং মিটিঙত আহিবা দে কৰ সোনকালে হেল্ল' বৰুণাহাটী ক'ত আছা মই চাৰিআলিত আজি এখন মিটিং দিছো ইউটিউব চেনেল খোলাৰ ওপৰত আহিবি দে 2টা বজাত কিহৰ মিটিং ক'ত যাব লাগে চাৰিআলিৰ পিছফালৰ ফিল্ডখনত হ'ব 2টা বজাত ৰেডি হবি হাতী হ'ব দে চম্প আৰু কাক কম গুডু হতা আছে দেখোন তাক নকা কিয় হেল্ল' গুডু ক'ত আছা আজি 2টা বজাত চাৰিআলিৰ ফিল্ডত আহিবি দে মিটিং এখন আছে বহুতকে খবৰ দিলো দেখোন 2টা বজাৰ কাৰণে ৰেডি হ'ব লাগিল নহ'লে দেছ সোনকালে ভাত চাত খাই লৈ হেনে ওলাংছ কায়ো অহা নাই দেখোন আহিব এতিয়া বৰুণাহাটী আহিছে আহিলো আইতা গুডু হতা আহিছে দেখোন কিয় মাতছা হাতী এই ইউটিউব চেনেল খোলাৰ ওপৰত মিটিং খান চলিহাত কি ইউটিউবে চব খুৰা মানে ইউটিউব মানে হ'ল যে মোবাইলত থকা এটা এপছ তাত গান চান ফটো নহয় ভিডিঅ' নাচ বাগন সিলা দেখা পাৰোঁ বাতৰি সেইবিলাক চাব পাৰোঁ আৰু লগতে নিজে নিজেও কিছুমানে ভিডিঅ' বনাব পাৰে কিছুমানে নাটক কৰা ব্লগ বানা কিবা বানা সেই পাৰে আৰু আমি ইহুনো ভাবছে বানাং বুলি তাকে কিবা মিটিং মাতছে বোলে আৰম্ভ কৰ সোনকালে চম্প তইয়ে কৰ নহয় দে তইহে খুলবি তইয়ে ক প্ৰথমতে মোৰ দেখোন কিবা লাজ লাগে দে ক সোনকালে মানে ৰাইজসকল শুনক যে মই এটা আমাৰ শিলৰগুৰি গাঁৱৰ পৰা এটা ইউটিউব চেনেল খুলিম বুলি ভাবছোঁ এখন ৰাইজে কি কয় এখন চেনেল এটাৰ ইউটিউব চেনেল খুলিব লাগিলে কিবা এটা নাম ৰাখিব লাগে এখন কিবা ভাল নাম ৰাখিলেহে ভাল কথা এতিয়া ৰাইজে যদি কিবা সমাধান দিয়ে মই ভাল পাওঁ কি নাম ৰাখলি ভাল হ'ব মই এটা কথা কওঁ যিহেতু আমাৰ গাঁওখনৰ নাম শিলগুৰি তুমি শিলগুৰি ৰাখতে এই হাতী কি কলি হে দে ভাল হ'ব দে খুৰা কি কয় মইতো নাজানো তোৰহে এখন বাপা কি কৰা চম্প কি কৰোঁতে ৰাইজে যদি কৈছে ভাল হ'ব দে নহ'লে মোৰ চেনেলটাৰ নাম হ'ল শিলৰগুৰি